everyone, welcome back to my YouTube channel. নমস্কাৰ মই শিখা বেছ বৰুৱা আৰু আজি এটা বহুত ধুনীয়া ভ্লগ হ'বলৈ গৈ আছে মানে আজি যেটো মই কাম কৰিবলৈ গৈ আছো সেই কামটো মানে মোৰ জীৱনৰ প্ৰথম এক্সপেৰিয়েন্স বুলি ক'ব লাগিব প্ৰথম অভিজ্ঞতা আপোনালোকে গম পাইছে চাগে থাম্বনেল দেখি আৰু আজি কাৰোবাক মই লগো পাম তো তাৰ কাৰণে বহুত বেছি এক্সাইটেড হৈ আছো প্লাস মোৰ মনটো ভাল লাগি আছে যেহেতু এই কামটো কৰিবলৈ মই সুযোগ পাইছো আৰু তাৰ কাৰণে ধ্ৰুৱদাক বহুত বেছি থ্যাংক ইউ ধ্ৰুৱদাই মোক মানে মাতিলে যাবলৈ সো জাস্ট মানে ফোন কৰিলে অলপ আগত ফোন কৰিলে যে ক'লে তুমি আহা তো হেতু কাৰণে মই যাব ওলাইছো আৰু এনেকুৱা কামবোৰ কৰিলে মনবোৰো ভাল লাগে হয় না আৰু আমি যিখিনি কাম কৰিম ধৰক সেই কামখিনিৰ পৰা যদি কোনোবাই কিবা এটা সহায় পায় তাৰ কাৰণে বহুত বেছি আমাৰ কাৰণে একচুয়ালি হেতু আশীৰ্বাদ স্বৰূপ হ'ব তো সেই কাৰণে মোৰ আজি মনটো ভাল লাগি আছে তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া মই যাবলৈ ওলালোৱে তো চাই থাকক আপোনালোকে বেনাৰখন দেখি নিশ্চয় গম পাইছেই চাগে হয় বানপানীৰ সাহায্য বিচাৰি এটা টিম বনি তেওঁলোক ওলাই আহিছে আৰু মোকো ইয়াত জয়েন হ'বৰ কাৰণে মাতিলে তো আমি আহিলো ইয়াতে এতিয়া চানমাৰী ব্ৰিজৰ ওচৰতে আছো এয়া হৈছে ধ্ৰুৱদাকতো বহুতে চিনি পায়ে ন তো ভাল লাগিল তুমি আহিলা আৰু আমি এটা এনেকুৱা কাম এটা কৰি আছো মানে মিলি পেলাই ফ্লাড ৰিলিফৰ কাৰণে কিবা এটা মাথা মাৰি আছো আজি আমি পাব্লিকৰ পৰা বা নিজৰ কণ্টেক্সৰ পৰা উঠাই আছো কালিলৈ কামটো মানে কামটো কৰা হ'ব মানে দিয়া হ'ব কাইলৈ দিয়া হ'ব আৰু মানুহবিলাকক তো এইটো মাতি দিলোঁ তো তাইও আহক আমাৰ লগত জইন হওক তো ভাল লাগিল আহাৰ কাৰণে সেইটোৱে আপোনালোকে চাই থাকক আৰু এয়া চবেই লাগি আছে কামত ন ঠিক আছে এয়া আজি ইয়াতে হিৰকদাও আছে এয়া হাই গাইজ সকলোৱে চিনি পায় মানে একচুৱেলি আমি প্ৰায় 10জনমান লগ হৈ আমি এনেকৈ মৃণাল গুঞ্জন আমি গোটেইকেইটা যিকেইটা আমি এনি টাইম খুব আড্ডা মাৰি থাকোঁ তো সেইকেইটাই ভাবিলোঁ যে যিহেতু বৰ্তমান বহুত বেয়া চিটুৱেশ্যন হৈ আছে তো আমি গোটেইকেইটা ভাবিলোঁ কিবা এটা সহায় কৰোঁ কাৰোবাৰ মানে কিবা অলপ সহায় কৰিলে যাতে তেওঁলোকৰ সুবিধা হয় তো গম পায়ে আছে বানপানী হৈ আছে অসমত তো প্ৰতি বছৰে হয় এইটো নেচাৰেল বস্তু আমি ৰখাব নোৱাৰোঁ কিন্তু যিখিনি মানুহে কষ্ট পাই আছে তেওঁলোকক অলপ 1% হ'লেও সহায় কৰিব পাৰোঁ তো সেইটো বুলি ভাবি আমি আজি গোটেইকেইজন ইয়াতে যিমানখিনি আছোঁ গোট খাইছোঁ তো আজি আমাৰ লাষ্ট ডে হয় তো আমি আজি যিখিনি মানে পইচা আমি মানুহৰ পৰা উঠাব পাৰোঁ বা আমি নিজে দিব পাৰোঁ তো উঠাই আমি গধূলিলৈ গোটেইখিনি আলোচনা কৰি কালি আমি কোনোবা এটা জেগাত যাই আমি দি থৈ আহিম ঠিক আছে সেয়া পূৰা লাগি আছে পইচা উঠাই আছে সকলোৱে বহুত বেছি গৰম পৰিছে সেইকাৰণে আমি গছ এজোপাৰ তলতে আছোঁ আৰু এয়া ৰ'দ দিছে বহুত এয়া মধুস্মিতা বা হেল্ল' আৰু বহুত ধন্যবাদ যে আহিছা আমাক সহায় কৰিবৰ কাৰণে আমি সকলোৱে মিলি কৰিব লাগিব তেতিয়াহে আগবাঢ়ি যাব হয় নাই থেংক ইউ ছ' মাছ আৰু আপোনালোকে চাই থাকক আপডেটবিলাক পাই থাকিব ভিডিঅ'টো চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাই ইমান কষ্ট কৰি আহিছে আৰু আমি এনেকৈ ওলাই আহিব লাগিব গতিকে তাই ভাল ভিডিঅ' দি থাকিব আপোনালোকক চাই থাকিব ঠিক আছে ইমান মৰম লগা সদায় ভিডিঅ'ত দেখোঁ আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ বহুত ভাল লাগিছে মোৰো ভাল লাগিছে তোমাক লগ পাই ঠিক আছে এয়া সকলোৱে ৰ'দত কষ্ট কৰি আছিলে ন তো সেইকাৰণে মানে আমাৰ টিম মেম্বাৰৰ এজন দাদাই এনেকৈ ফেণ্টা এটা কিনি চবকে খোৱালে 50% নকওঁ 30% মানুহ আছে যোনে বেয়াকৈ কয় আৰু 70% মানুহ আছে যোনে আপোনাক সহায় কৰে তো সেই 70% মানুহৰ মাজত বা এগৰাকী তো আহিছে বহুত ভাল লাগিছে আপোনালোকে ভিডিঅ'টো চাই থাকক অলপ আপডেট তেনেকৈ পাই থাকিব টিকলিজনীও আহিছে টিকলি এটা মই ল'ম ঠিক আছে চাহ পেনে চাই দিয়া যোনে যিমান পাৰে আৰু চবেই চেষ্টা কৰি আছে বহুত কষ্ট কৰি আছে এই ৰ'দখনত এয়া আমি চব আহি আছো বা কেনেকুৱা ভাল লাগিছে এয়া কষ্টটো অনুভৱ হোৱা নাই ন কষ্ট অনুভৱ হোৱা নাই মানে ভাল লাগে এনেকুৱা এটা কাম কৰিলে এতিয়া বেলেগ এটা বাছ ষ্টেণ্ডলৈ আহিছোঁ যিমানখিনি পাৰোঁ কৰি আছোঁ চবেই কষ্ট কৰি আছে বায়ো বহুত কষ্ট কৰি চবেই আৰু আমাৰ গোটেই টিমে বহুত কষ্ট কৰি আছে সেয়া আৰু এনেকুৱা কাম কৰিলে মনবোৰ বহুত বেছি ভাল লাগে আজি মানে এনেকুৱা কাম মই ফাৰ্ষ্ট টাইম কৰিছোঁ বাহঁতৰ লগত মিলি পেলাই ভাল লাগিছে কিবা এটা
এয়া বাছবোৰৰ ভিতৰত উঠিও সকলোৱে যিমানখিনি পাৰে মানে লৈছে আৰু সাহাৰ্য আৰু বহুতে তেনেকৈ আমাক হেল্প কৰিছে। এয়া বাহঁতেও বহুত কষ্ট কৰিছে, আমিও কৰিছোঁ, কিন্তু আমাতকৈ বেছি তেওঁলোকে বেছি কষ্ট কৰিছে। তো ভালকৈ যাতে গোটেইখিনি কাম হৈ যায় আৰু। মই জাষ্ট ৰুম আহি পালোহি, বহুত বেছি গৰম আজি, বাট আমাৰ গোটেই টিম মেম্বাৰ্ছখিনিয়ে গৰম ৰ'দ নেওচি কিমান কষ্ট কৰিছে ভাবক, আৰু তেওঁলোকৰ কষ্ট মানে আমাৰ গোটেইখিনিৰে কষ্ট মিলি পেলাই যে সেই বানাগ্ৰস্ত অঞ্চলত থকা মানুহখিনিৰ কিবা এটা যে সহায় হ'ব সেইটোকে ভাবি মানে মোৰ মনটো বহুত বেছি ভাল লাগিছে। আৰু গোটেই টিম মেম্বাৰ্ছখিনিক মোৰ ফালৰ পৰা হেডছ অফ, বহুত বেছি ভাল লাগিলে সকলোকে লগ পাই, প্লাছ তেওঁলোকৰ লগত সহযোগ কৰি ভাল লাগিলে। আৰু এটা কথা ক'বলৈ পাহৰি আছোঁ, আমাৰ যিখিনি কালেকশ্যন হৈছে সেই গোটেইখিনি মানে কাইলৈ বানপানী হোৱাৰ জেগাত তেনেকৈ পঠোৱাৰ কথা কৈছে সকলোৱে, তো তেওঁলোকে কৰিব, কামটো ভালে ভালে হৈ যাওক। হেই গাইজ, আজি হৈছে নেক্সট ডে। ব্লগটো মই কালিয়ে শ্বুট কৰিছিলোঁ, কিন্তু মই কালিয়ে আউট কৰা নাই, কাৰণ মই গম পোৱা নাছিলোঁ মানে কোনটো অঞ্চলত তেওঁলোকে এইখিনি বস্তু যিখিনি কালেক্ট কৰিছে সেইখিনি বস্তু মানে তেওঁলোকে দিব। তো আজি তেওঁলোকে ডিচাইড কৰিলে, কাৰণ আজি তেওঁলোকে পঠোৱাৰ কথা আছিলে ন, তো সেইকাৰণে আজি ডিচাইড হ'ল যে ফাইনেলি মোৰ জন্ম জেগা নগাঁৱলৈ তেওঁলোকে পঠিয়াব। তো মানে মোৰ বহুত বেছি ভাল লাগি আছে, আৰু ময়ো মানে বিচাৰিছিলোঁ যে আপোনালোকেও জনাটো উচিত হ'ব, কাৰণ মই ভ্লগটো বনাইছোঁ আৰু আপোনালোকে যদি গমেই নাপায় যে সেই বস্তুখিনি ক'ত পঠাব হয় নাই, তো মানে ভাল লাগিছে মনটো সেইকাৰণে। আৰু আপোনালোকেতো জানেই নগাঁৱত কিমান বেছি বানপানী হৈছে হয় নাই। ইতিমধ্যে তেওঁলোকে গাড়ী উলিয়াই নিলে, তেওঁলোক গৈ আছে, মই যোৱা নাই আৰু। তো ভালে ভালে কামখিনি হৈ যাওকগৈ, তাৰে কামনা কৰিছোঁ। আপোনালোকেও প্ৰে কৰিব তেওঁলোকে যাতে গোটেইখিনি কাম ভালকৈ কৰিব পাৰে। আৰু আজি ভ্লগটো ইমানেই আছিলে, যদি ভাল পালে লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ গাইজ। ঠিক আছে তেনেহ'লে নেক্সট ভ্লগত আকৌ লগ পাম ন, আজিলৈ আহিছোঁ, বাই বাই।